কবি নীলিম কুমাৰ। কালি ৰাতি গছ এজোপা মোৰ ঘৰলৈ পলাই আহিছে, কবিতাটোৰ শিৰোনাম। কবি নীলিম কুমাৰ। কালি ৰাতি এজোপা গছ মোৰ ঘৰলৈ পলাই আহিছে। মাজৰাতি মোৰ ঘৰৰ দুৱাৰত বহু সময় টুকুৰিয়াইছিল গছজোপাই। দুৱাৰ খুলি দি দেখিছিলোঁ এজোপা গছ ভয়ত কঁপি কঁপি মোৰ ঘৰৰ দুৱাৰ মুখত ৰৈ আছে। দুৱাৰ খোলাৰ লগে লগেই কঁপি কঁপি তৎক্ষণাত ভিতৰলৈ সোমাই আহিছিল গছজোপা। মই গছজোপাক ক'লোঁ, বহা, ড্ৰয়িং ৰুমতে বহা। নাই নাই, গছজোপাই ড্ৰয়িং ৰুমত বহিবলৈ ভয় কৰিছে। পোনে পোনে মোৰ ঘৰৰ ভিতৰলৈ সোমাই আহিল। মোৰ ভিতৰৰ ৰুমলৈ সোমাই আহিছে গছজোপা আৰু মোৰ বিচনাৰ তললৈ ভুমুকি মাৰি চাইছে, গছ কটা মানুহে বিচাৰি আহিলে লুকাব পৰা যাবনে নাই। গছজোপাই উচুপি উচুপি কৈছে, মই দীঘলী পুখুৰীৰ পাৰৰ পৰা পলাই আহিছোঁ। চোৱা, মোৰ গাত এই 3টা আঁচ গছ কাটিবলৈ অহা মানুহে লগাই থৈ গৈছে। অৰ্থাৎ মোক সিহঁতে 3 টুকুৰাকৈ কাটিব বিচাৰিছে, 3 টুকুৰাকৈ কাটিব। মোৰ কাষৰ গছজোপাও সিহঁতে মোৰ চকুৰ সন্মুখতেই 3 টুকুৰাকৈ কাটিছিল। কি যে চিৎকাৰ কৰি উঠিছিল গছজোপাই। আনে কেনেকৈ শুনিব, কেনেকৈ বুজিব? গছবোৰৰো যে যন্ত্ৰণা আছে, গছবোৰৰো যে আছে আহ ইহ। গছজোপাই ফেকুৰি ফেকুৰি ক'লে, এইবাৰ মোৰ পাল। গছ কটা মানুহবোৰে মোৰ পিনে চাই চাই কথা পাতিছিল, মোক 3 টুকুৰা কৰিব নে 4 টুকুৰা কৰিব। এয়া মোৰ গাত 3টা আঁচোৰ। ভয়ত ফুচফুচাই গছজোপাই কৈছে, এয়া মই আন্ধাৰত অকণমান সুযোগ পায়ে তোমাৰ ঘৰলৈ পলাই আহিছোঁ, তুমি মোক বচাব পাৰিবানে? মোৰতো আৰু কোনো আশ্ৰয় নাই, চৌদিশে দেখোন গছ কটা মানুহ, গছ কটা মানুহ। তোমালোকে গছ নকটা মানুহবোৰে গছ কটা মানুহৰ পৰা বচাব পাৰিবানে মোক? তোমালোক কোন শক্তিশালী, গছ নকটা মানুহবোৰ নে গছ কটা মানুহবোৰ? তোমালোক গছ নকটা মানুহবোৰে মোক বচাব পাৰিবানে? 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 ধন্যবাদ।